একো খবৰ পোৱা নাই গৰিমাই খালি প্ৰাৰ্থনা কৰি আছে তাই ভাবিছে যে উশাহটো লৈ থাকক সি ঘূৰি আহিব ভালকে ঘূৰি আহিব এয়াই তাই কৈ আছে মই তাইকে লগ কৰি আহিলো এইমাত্ৰ Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September and we are organizing an event called Northeast Festival. There, I'm Zubin Garg from Bollywood in Assam and Northeast. So लोगोफोर दिनैनि भिडिअखौथ' टाइटेल थाम्बनेल आरो इन्ट्र' नायनानै बयबो मिथिखाबाय जानांगौ आरो गोबाङानो ससियेल मिडियानि गेजेरै नुबाय दंखायो दा नोंथांमोनाथ' बयबो मिथिखायो मा सासे आसामिस सिंगार बयनिसिमबो मुंदांखा होननानै बुङोबा बयबो मिथिखायो आरोना जुबिन गार्ग दा बे बुहुमाव गैलिया आरोना जोबोद दुखुनांथावनि बाथ्रा नोंथांमोना भिडिअखौ फारसेनिफ्राय फुल नायलांबानो जाबाय फारसेनिफ्राय फुल नायलांबानो मिथिनानै मोनगोन आरोना बे जाथाया बहा जानायमोन भिडिअखौ फारसेनिफ्राय Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September and we are organizing an event called Northeast Festival. There, I'm Zubin Garg from Bollywood in Assam and Northeast and I'll be coming to join you and I invite you, all of you, to join us for this cultural event. It's not only culture, it's a traditional event from Northeast. We organize in different places and this time we are doing it in Suntec City, Singapore. So all are invited. See you there. I'll be there. I'll be performing. I'll be talking to you and I'll be there with you. Thank you and love you, Singapore, all people. Thank you very much. তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে খুব মৰ্মান্তিক ঘটনা মৰ্মান্তিক দুখদায়ক ঘটনা আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম দুখৰ ক'বলগীয়া একো শব্দই নাই শব্দই বিচাৰি পোৱা নাই এটা মৰ্মান্তিক ঘটনা জাতিৰ অপূৰণীয় ক্ষতি জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ বিশ্বাস কৰা নাই খবৰটো মিছা হওক এনেকৈ লাগি আছে কিন্তু কেনেকৈ ক'ম যে আজি কি হৈ গ'ল অসমৰ কাৰণে আটাইতকৈ ডাঙৰ ক্ষতি মোৰ একো ভাষা নাই ক'বলৈ কথাটো মিছা হওক যেন এতিয়াও লাগি আছে মোৰ একো খবৰ পোৱা নাই গৰিমাই খালি প্ৰাৰ্থনা কৰি আছে তাই ভাবিছে যে উশাহটো লৈ থাকক সি ঘূৰি আহিব ভালকে ঘূৰি আহিব এয়াই তাই কৈ আছে মই তাইকে লগ কৰি আহিলো এইমাত্ৰ আৰু ক'বলৈ ভাষা নাই মোৰ নাইতো ইমান ভালকে আছিলে ইমান ফূৰ্তি ফাৰ্তা কৰি থকা মানুহটো হয়তো সেইকাৰণে সেনেকুৱা হ'বলৈ পালে নাই মই একো গম নাপাওঁ এতিয়াহে গম পাইছোঁ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছে বুলি কিন্তু বৰ মানে কি ক'ম আৰু চবৰে আজি গোটেই অসমখনে আজি স্তব্ধ হৈ যাব গোটেই বিশ্ব এনেকুৱা লাগিছে গৰিমাই খালি প্ৰাৰ্থনা কৰি আছে তাই ভাবিছে যে উশাহটো লৈ থাকক সি ঘূৰি আহিব ভালকে ঘূৰি আহিব এয়াই তাই কৈ আছে মই তাইকে লগ কৰি আহিলো এইমাত্ৰ আৰু বিশ্বাস কৰা নাই খবৰটো মিছা হওক এনেকৈ লাগি আছে কিন্তু কেনেকৈ ক'ম যে আজি কি হৈ গ'ল অসমৰ কাৰণে আটাইতকৈ ডাঙৰ ক্ষতি মোৰ একো ভাষা নাই ক'বলৈ কথাটো মিছা হওক যেন এতিয়াও লাগি আছে মোৰ একো খবৰ পোৱা নাই গৰিমাই খালি প্ৰাৰ্থনা কৰি আছে তাই ভাবিছে যে উশাহটো লৈ থাকক সি ঘূৰি আহিব ভালকে ঘূৰি আহিব এয়াই তাই কৈ আছে মই তাইকে লগ কৰি আহিলো এইমাত্ৰ আৰু ক'বলৈ ভাষা নাই মোৰ নাইতো ইমান ভালকে আছিলে ইমান ফূৰ্তি ফাৰ্তা কৰি থকা মানুহটো হয়তো সেইকাৰণে সেনেকুৱা হ'বলৈ পালে নাই মই একো গম নাপাওঁ এতিয়াহে গম পাইছোঁ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছে বুলি কিন্তু বৰ মানে কি ক'ম আৰু চবৰে আজি গোটেই অসমখনে আজি স্তব্ধ হৈ যাব গোটেই বিশ্ব এনেকুৱা লাগিছে গৰিমাই খালি প্ৰাৰ্থনা কৰি আছে তাই ভাবিছে যে উশাহটো লৈ থাকক সি ঘূৰি আহিব ভালকে ঘূৰি আহিব এয়াই তাই কৈ আছে মই তাইকে লগ কৰি আহিলো এইমাত্ৰ গা ভাল নহয় তাত কেলে নিছিলে আৰু তাৰ হাৰ্টখন ইমান কোমল কি দৰকাৰ আছিল তাতি
52-year-old. He was so enterprising. He had so many plans for Assam. ইমান খিনি কৰিলে কোনো মানুহে তাক অকমান যে তাৰ ৰেষ্ট লাগে তাক যে অকমান স্পেচ লাগে কোনেও নুবুজিলে কি দৰকাৰ আছিল তাহাঁতি স্কুবা ডাইভিং কৰিবলৈ কেলে নিছিলে তাৰ গা ভাল নহয় কেলে নিছিলে মোক মাৰি পেলালেও জেলত ভৰাই দিলেও মই কম এইটো কথা তাৰ গা ভাল নহয় তাক কেলে নিছিলে আৰু তাৰ হাৰ্টখন ইমান কোমল সি গোটেই বন্ধুবোৰক গোটেই মানুহবোৰক ইমান ভাল পাইছিলে অকমান মানুহে তাৰ কথা নাভাবিলেনে মোক ইমান এনকাৰেজ কৰিছিলে মোৰ কিতাপ লিখা সি ইমান এনকাৰেজ কৰিছিল মোৰ লগত এটা বেলেগ আছিলে মোৰ বন্ধু আছিলে মোক সন্মান দিছিলে মোৰ লগত যিটো বন্ধ সেইটো মই কাকো দিব নোৱাৰো কেতিয়াও জীৱনত কাৰণ মোক সন্মান দিছিলে সন্মান দি পেলাই মোক মোৰ বন্ধু আছিলে মই এইবোৰ মিউজিক এইবিলাকৰ কথা পাতিছিলোঁ তাৰ লগত সি মোক কিমান ষ্ট্ৰেংথ দিয়ে